নমস্কাৰ, মই পাৰ্থপ্ৰতিম নেওগ আৰু অসমীয়াৰ বাপতি সাহোন ভোগালী বিহুটি আহি আমাৰ প্ৰায় সমাগত আৰু সেই ভোগালী বিহুৰ সকলোলৈকে অসমবাসী ৰাইজলৈকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু ভোগালী বিহু বুলি ক'লেই আচলতে আমাৰ কেইবাদিনৰ আগৰ পৰা ভেলাঘৰৰ প্ৰস্তুতি হয়, ভেলাঘৰ সজোৱা হয়। আমিও তাৰ কোনো ব্যতিক্ৰম নহয়। এয়া জোনাকীও আচলতে ভেলাঘৰৰ যিটো এটা পৰিৱেশ হয়, শিক্ষালয়বোৰে তাক দেখুওৱা হৈছে। নৰা কাটি আনিছোঁ, নৰা কাটি আনি আমি এটা ভেলাঘৰ নিৰ্মাণ কৰিবলৈ লৈছোঁ আৰু ইয়াত নিৰ্মাণ কৰি থকা হৈছে। আৰু বিহু বুলি ক'লে আমি পিঠা লাগিবই আৰু সেয়া পিঠাৰ বাবে যিহেতু ঢেঁকী নাই খুন্দনত পিঠাখিনি খুন্দা হৈছে। আৰু এনেদৰে আচলতে মাত্ৰ মাজত 2টা দিন আছে আৰু 2টা দিনৰ পাছতেই ভোগে সুখে আচলতে ধুনীয়াকৈ খাব পাবি। আৰু নিশাটি যাতে নিয়ৰৰ পৰা কোনোদিনে নিয়ৰ নপৰে তেনেকৈ আমি ভেলাঘৰটো বনাইছোঁ ভালদৰে। আৰু আচলতে ভেলাঘৰটো বনোৱাৰ মেইন উদ্দেশ্যটো হৈছে যে আমাৰ উঠি অহা প্ৰজন্মই আমাৰ নিজৰ যিটো ভেলাঘৰ সেই ভেলাঘৰটো চিনি পাওক আৰু জোনাকীয়েও যেন এই ভেলাঘৰটো ভালকৈ চিনি পাব পাৰে, ভৱিষ্যতে সি আগবাঢ়ি যাব পাৰে নিজৰ আমাৰ কৃষ্টি সংস্কৃতিলৈ। প্ৰায় আধাখিনি সম্পূৰ্ণ হৈছেগৈ আৰু সকলোলৈকে পুনৰবাৰ ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ।